নমস্কাৰ, আপোনালোকক আমাৰ চেনেল গ্ৰীণ টি অসমলৈ স্বাগতম। আজি মই বনালোঁ আইচক্ৰীম সকলোৰে খুবেই প্ৰিয়, সৰুৱে নহয় ডাঙৰ সকলোৱে আইচক্ৰীম খাই খুবেই ভাল পায়। আৰু এতিয়াতো গৰম দিন আহি গ'ল আৰু আইচক্ৰীম বনালোঁ মই ঘৰতে। ইয়াক একেবাৰে দুটি উপকৰণে বনাইছোঁ, একেবাৰে ইজি বনাব, আপোনালোকেও বনাই চাব পাৰে। আৰু গৰম দিনতো খাবলৈ খুবেই টেষ্টি হয় আৰু সদায়ে তেনেকৈ প্ৰায় মাজে মাজে তেনেকৈ বনাই থাকোঁ। আৰু কেনেকৈ বনালোঁ সেইটো জানিবলৈ আপোনালোকে চাব লাগিব ভিডিঅ'টো। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক, আৰু চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিলেহে গম পাব কেনেকৈ বনালোঁ এই আইচক্ৰীমবিধ। তেন্তে চাওঁ আহক কেনেকৈ বনাইছোঁ। ইয়াৰ কাৰণে লাগিব আমাক মেৰিগ'ল্ড বিস্কুট। তাৰ পৰা মই 10টা বিস্কুট লৈ লৈছোঁ আৰু এইখিনিক এটা পাউডাৰ বনাই ল'ম, গ্ৰাইণ্ডাৰত পাউডাৰ কৰি ল'ম। লগতে মই চেনিও দি দিম, কাৰণ মিঠা নহ'লে আইচক্ৰীম একেবাৰে ভাল নালাগে। সেইকাৰণে চেনি 1 বাটি দি দিছোঁ আৰু ইয়াকে পাউডাৰ হৈ গ'ল চাওক। এতিয়া গাখীৰ 1 কাপ লৈ লৈছোঁ, ডাঙৰ কাপেৰে 1 কাপ, মানে কফি কাপেৰে 1 কাপ লৈছোঁ। ইয়াক উতলাই তেনেকৈ অকণমান ডাৰ্ক কৰি ল'ব লাগিব, ডাঠ বনাই ল'ব লাগিব। গাখীৰখিনি তেনেকৈ 10 মিনিটমান উতলাই ৰাখিব। তাৰপিছতহে পাউডাৰখিনি মিক্স কৰিব। লগতে মই কাজুখিনি এনেকৈ সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুট দিব পাৰে, আপোনালোকৰ ইচ্ছা অনুযায়ী দিব। আৰু লগতে মই পাউডাৰখিনি বনোৱা হৈ গ'ল। এতিয়া গাখীৰৰ লগত মিক্স কৰি দিলোঁ, ভালদৰে মিক্স কৰিলোঁ। এতিয়া ঘন হৈ গ'ল বেছি কাৰণে ইয়াত মই অকণমান পানীও মিক্স কৰি দিম। পানী মিক্স কৰা আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী মিক্স নকৰিব, কাৰণ ইয়াৰ কনচিষ্টেঞ্চি ইমান পাতল হ'লেও নহ'ব, অকণমান ঘন হ'ব লাগিব। সেইকাৰণে মই ইয়াক তেনেকৈ এইটো চাওক এনেকুৱা হ'ব লাগে। এতিয়া ইয়াক আকৌ গ্ৰাইণ্ডিং কৰি ল'ম। ইয়াত হৈ গ'ল চাওক এনেকৈ। এতিয়া এনেকৈ এটা কণ্টেইনাৰত, প্লাষ্টিকৰ কণ্টেইনাৰত ভৰাই ল'ম। মই ইয়াক ফুল কৰি দিছিলোঁ, ভাবিলোঁ পিছত দেখিছোঁ বহুত টাইম লাগি যাব, সেইকাৰণে মই 4-5টা গ্লাছত, কাঁচৰ গ্লাছত ভৰাই লৈছিলোঁ। তেনেকৈ ওপৰত কাজুখিনি দি দিলোঁ, ধুনীয়া লাগিব দেখিবলৈ আৰু খাবলৈ ভালেই লাগিব। সেইকাৰণে এনেকৈ ভৰাই থৈ দিছোঁ আৰু গ্লাছতো ভৰাই লৈছোঁ। মই পিছত আপোনালোকক দেখাবলৈ পাহৰি থাকিলোঁ। আৰু তেনেকৈ মই 7 ঘণ্টা এনেকৈ ভৰাই থৈ দিছিলোঁ। 5 ঘণ্টাতে হৈ যায়। সেইটো চাওক কিমান ধুনীয়াকৈ হৈ গ'ল। আইচক্ৰীম পূৰা ৰেডি। এতিয়া ছাৰ্ভ কৰিম বাতি এটাত লৈ। মই বাতি এটাত লৈ লৈছোঁ। দেখিছে আইচক্ৰীম হৈ গৈছে, কেনেকৈ জমি গৈছে। খাবলৈ খুবেই টেষ্টি হ'ব, কাৰণ গাখীৰৰ হয়, লগতে কাজুখিনিও মুখত পৰিলে ভাল লাগিব। তেন্তে আপোনালোকেও বনাই চাবচোন ঘৰত। আৰু যদি এনেকৈ আগতে বনাই খাইছে তেন্তে মোক জনাব কেনেকৈ লাগেনো খাই। মই খাইছিলোঁ, খুবেই ভাল লাগিছে খাই। আৰু তেনেকৈ সৰু ল'ৰা ছোৱালীক দিব, সিহঁতেতো খুবেই ভাল পাব। আৰু ঘৰত বনোৱা এইটো হেল্ডি হয়, কাৰণ বজাৰৰ বস্তুখিনি ইমান ভাল নাথাকে। আৰু এতিয়া লকডাউনৰ টাইমতো বাহিৰত পোৱাও নাযায়, সেইকাৰণে মই ঘৰতে বনাই লৈছিলোঁ। এয়া চাওক। তেন্তে আপোনালোকেও বনাই চাবচোন। আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগে যদি তেন্তে আপোনালোকে লাইক কৰি দিব, আৰু ভাল নালাগিলেও জনাবচোন কি ভুল হৈছেনো। আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিবচোন ভিডিঅ'বোৰ। তেন্তে যদি আপোনালোকে মোৰ চেনেলটো ফাৰ্ষ্ট ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই বনোৱা ভিডিঅ'বোৰ আপোনালোকে খুব সোনকালে পাব পাৰে। আৰু এনেকৈ নতুন নতুন ৰেচিপি চাবৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব। তেন্তে আজিলৈ ইমানেই। আৰু এটা নতুন তেনেকুৱা ৰেচিপি লৈ আপোনালোকলৈ আগবঢ়াবৰ কাৰণে আহিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ।